नेशनल ब्रॉन्ज मेडलिस्ट अंडर 14 आर्सारे तेखेतको आमार मञ्चलाई आनिবৰ কাৰণে আমি সৰ্বসাধাৰণ জিলা সমিতিৰ বিভাগ আহ্বান জনাইছো। ইনভাইট কৰিছিলে এই ইভেণ্টটোৰ কাৰণে ঢকুৱাখানাত বহুত বেছি ভাল লাগিছে যিহেতু অহাৰ পৰাই তেওঁলোকে আদৰি আনিছে ইয়ালৈকে আনিছে যিহেতু বতৰটো বৰ ঠিক নহয় তেওঁলোকে ইমান এটা ভাল পদক্ষেপ লৈছে যিহেতু ৰুৰেল অঞ্চলৰ ল'ৰা ছোৱালীখিনিক স্পৰ্টছত উলিয়াই আনিব বিচাৰিছে আৰু এইটো এটা মহান কাৰ্য যিহেতু গাঁও অঞ্চলৰ ল'ৰা ছোৱালীখিনিয়ে ভালদৰে এটা প্লেটফৰ্ম নাপায় আৰু তেওঁলোকে স্পৰ্টছৰ বিষয়ে ভালদৰে নলেজ নাথাকে এইখিনি বস্তু দেখুৱাই নি এখন বিশাল পৃথিৱীত তেওঁলোকে স্পৰ্টছৰ সহায়তে চিনাকি দিবলৈ চেষ্টা কৰিছে এইটো এটা মহান কাৰ্য তাৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ তেওঁলোকে ইমানখিনি সকলোৱে মোক এই মৰমে মোক আৰু আগলৈ আগবাঢ়ি যাবলৈ মোক অনুপ্ৰেৰণা দিয়ে মই চেষ্টা কৰিম যাতে এনেদৰে মই আৰু ভাল পাৰফৰ্মেঞ্চ আনিব পাৰোঁ আৰু মোৰ লগতে আমাৰ সৰু সুৰা ল'ৰা ছোৱালীবোৰকো যাতে আৰু আগবঢ়াই দিব পাৰোঁ অনাগত সময়ত আৰু ইয়াত বহিল পিছফালৰ পৰা দেখা নাই বহিল আপোনালোকে বহি লওকচোন।